এমকে ডিজেল পইণ্টৰ আজিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি মই নিবনুৱাসকলৰ বাবে এটা বহুতে ভাল খবৰ লৈ আহিছোঁ। অসম চৰকাৰৰ ফালৰ পৰা আহিছে এটা জব নিউজ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু এনেধৰণৰ বিভিন্ন চাকৰিৰ খবৰৰ লগতে অনলাইনৰ বিভিন্ন কাম কাজসমূহৰ বিষয়ে জানিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই ভিডিঅ'সমূহ আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই যায়। এডভাৰটাইজমেণ্টটো আহিছে ডিৰেক্টৰ অফ আয়ুষ আছামৰ ফালৰ পৰা। ইয়াত আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা বিভাগত পোষ্টখিনি আহিছে। প্ৰথমে আপোনালোকক গ্ৰেড 3খিনি মই দেখাবলৈ লৈছোঁ। এইখিনি আপোনাৰ টেকনিকেল আৰু নন টেকনিকেল দুয়োটাই আছে আৰু আয়ুৰ্বেদিক এণ্ড হেম'পেথিক কলেজৰ বাবে এই পোষ্টখিনি আবেদন বিচৰা হৈছে। ইয়াত আপোনাৰ টোটেল পোষ্ট আছে 13টা আৰু ইয়াৰে আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে আছে 12টা আৰু এটা পোষ্ট ৰিজাৰ্ভেশ্যন আছে OBC MOBC সকলৰ বাবে। পোষ্টখিনি ভাগ ভাগ কৰি দিয়া আছে, আপোনালোকে এডভাৰটাইজমেণ্টৰ পৰা ভালদৰে চাই ল'ব। এতিয়া চাওঁ আহক এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কেনেধৰণৰ আৰু দৰমহা কেনেধৰণে দিব। ইয়াত আপোনাৰ প্ৰথম পোষ্টটো হ'ল অফিচ ছুপাৰভাইজিং এছিষ্টেণ্ট। সেইটোত আপোনাৰ BCom লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা আৰু লগতে এবছৰীয়া এখন কম্পিউটাৰ ডিপ্ল'মা লাগিব। ইয়াৰ পে স্কেল হ'ল আপোনাৰ 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে হ'ল 7,400 টকা। 2 নম্বৰ পোষ্টটো হ'ল কম্পিউটাৰ অপাৰেটৰ। এইটো যিকোনো এটা ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰিব লাগিব আৰু এখন এবছৰীয়া কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। ইয়াৰ পে স্কেল আপোনাৰ একেধৰণৰে আৰু গ্ৰেড পে হ'ল 6,200 টকা। বাকী ইয়াত যিমানখিনি পোষ্ট আছে সকলোৰে পে স্কেল আৰু গ্ৰেড পে একেধৰণেই দিয়া আছে আৰু টাইপিষ্ট কাম কম্পিউটাৰ অপাৰেটৰ গ্ৰেজুৱেশ্যনে লাগিব আৰু কম্পিউটাৰ ডিপ্ল'মা লগত লাগিব আৰু ৰাষ্টাল্লা এছিষ্টেণ্ট, ইয়াত আপোনাৰ BSc বিচাৰিছে ছায়েন্সৰ পৰা আৰু ছায়েন্সৰ মেজৰ কেমেষ্ট্ৰিত থাকিব লাগিব আৰু কম্পিউটাৰ ডিপ্ল'মা এবছৰীয়া ইয়াত বিচাৰিছে আৰু প্লান্ট কালেক্টৰটো BSc বিচাৰিছে। এইটোত বটানীত মেজৰ লাগিব আৰু এবছৰীয়া এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। LDA-খিনি যিকোনো এটা ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰিলেই হ'ল আৰু তেওঁলোকৰো এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। LDA কাম টাইপিষ্টটো গ্ৰেজুৱেশ্যন বিচাৰিছে যিকোনো এটা ষ্ট্ৰীমৰ পৰা আৰু তেওঁলোকৰ এখন এবছৰীয়া কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। LDA কাম ষ্ট'ৰ কিপাৰ, ইয়াতো গ্ৰেজুৱেশ্যন বিচাৰিছে যিকোনো এটা ষ্ট্ৰীমৰ পৰা আৰু এবছৰীয়া এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। একাউণ্টেণ্ট পোষ্টৰ বাবে BCom হ'ব লাগিব যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু লগতে কম্পিউটাৰ ডিপ্ল'মা এবছৰীয়া থাকিব লাগিব। আৰু লাইব্ৰেৰিয়ান পোষ্টৰ বাবে গ্ৰেজুৱেশ্যন যিকোনো এটা ষ্ট্ৰীমৰ পৰা কৰা হ'ব লাগিব, নতুবা লাইব্ৰেৰী ছায়েন্সত ডিগ্ৰী থকা হ'ব লাগিব। ইয়াৰ পাছতে এজ লিমিট দিছে আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে 18 পৰা 40 বছৰ আৰু OBC MOBCৰ কাৰণে 18 পৰা 43 বছৰ, ST SCৰ কাৰণে 18 পৰা 45 বছৰ আৰু PWD কেণ্ডিডেটৰ বাবে 18 পৰা 50 বছৰ। আৰু ইয়াত আপোনাৰ অনলাইন ছাবমিছনৰ ডেট এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। ইয়াত যিটো ৱেবছাইট দিছে www.ayushassam.govt.in, এই ৱেবছাইটৰ জৰিয়তে ইয়াৰ অনলাইন ছাবমিছনৰ ডেটটো ঘোষণা কৰিব আৰু ঘোষণা কৰাৰ লগে লগে আপোনালোকক মই এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ইয়াত আপোনাৰ আবেদন কৰিবৰ বাবে এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু চিলেকশ্যন প্ৰচেছখিনিও আপোনাৰ সেই ৱেবছাইটৰ জৰিয়তে জনাই দিব। ইয়াৰ পিছতে চাওঁ আহক আমি গ্ৰেড 4 এডভাৰটাইজমেণ্টটো। এইটো আপোনাৰ আয়ুৰ্বেদিক এণ্ড হেম'পেথিক কলেজৰ বাবেই হয়। ইয়াত আপোনাৰ অফিচ পিয়নৰ টোটেল পদ আছে 4টা, আনৰিজাৰ্ভৰ কাৰণে আছে 1টা আৰু OBC MOBCৰ কাৰণে 3টা পোষ্ট ৰিজাৰ্ভেশ্যনত আছে আৰু 2 নম্বৰতে আছে আপোনাৰ চকীদাৰ। ইয়াত টোটেল পোষ্ট আছে 2টা, এই 2টা পোষ্ট আনৰিজাৰ্ভৰ কাৰণে হয় আৰু 3 নম্বৰতে আছে ছুইপাৰ। ইয়াত 3টা পোষ্ট আছে, 3টা পোষ্টে আনৰিজাৰ্ভ আৰু 4 নম্বৰ আছে গ্ৰেড 4। ইয়াত আপোনাৰ টোটেল পদ আছে 26টা আৰু আনৰিজাৰ্ভৰ কাৰণে আছে 7টা, SCৰ কাৰণে 3টা, STP কাৰণে 3টা, STHৰ কাৰণে 3টা, OBC MOBC সকলৰ বাবে আছে 4টা আৰু EWS কেটেগৰীৰ বাবে আছে 6টা পোষ্ট। আৰু 5 নম্বৰতে আছে আপোনাৰ মালি। ইয়াত আপোনাৰ পোষ্ট আছে 1টা, সেইটো আপোনাৰ OBC MOBCৰ বাবে ৰিজাৰ্ভেশ্যনত আছে আৰু মিউজিয়াম কিপাৰত আছে 1টা পোষ্ট, সেইটো আনৰিজাৰ্ভৰ বাবে আছে। এটেণ্ডেণ্টত আছে 1টা পোষ্ট, ৱাৰ্ড বয়ত 2টা পোষ্ট আৰু ৱাৰ্ড গাৰ্ডত আছে 2টা পোষ্ট, সেইটো এটা আনৰিজাৰ্ভৰ কাৰণে, এটা OBC MOBCৰ কাৰণে আৰু কুকত আছে 1টা, সেইটো আনৰিজাৰ্ভৰ বাবে। ইয়াত টোটেল পদ আছে আপোনাৰ 43টা।
এই পোষ্টখিনিৰ বয়সৰ সময়সীমা এনে ধৰণৰ। ইয়াত আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে 18 পৰা 40 বছৰ, OBC MOBCৰ বাবে দিছে 18 পৰা 43 বছৰ, ST SCৰ বাবে দিছে আপোনাৰ 18 পৰা 45 বছৰ আৰু PWDৰ বাবে দিছে 18 পৰা 50 বছৰ। এই পোষ্টখিনিৰ বাবেও এতিয়ালৈ আবেদনৰ তাৰিখ ঘোষণা কৰা নাই, আৰু যেতিয়া ঘোষণা কৰিব মই এটা ভিডিঅ'ৰ সৈতে আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ সৈতে আপোনালোকৰ বাবে আগবঢ়াম। গতিকে মোৰ যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।